দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ অন্য খবৰ। হিউমেন ৰাইট অৰ্গেনাইজেশ্যনৰ পৰা অসম আইকন বঁটা লাভ কৰি জনীয়া সমষ্টিক গৌৰৱান্বিত কৰা বামুনাটৰ এই যুৱক ফাৰুক খানে চেনিমাৰীত পিজ্জা এণ্টাৰপ্ৰাইজৰ ইয়ম্মা বাইকৰ শ্ব'ৰুম খোলাত উৎফুল্লিত চেনিমাৰী ৰাইজ। শ্ব'ৰুমটো উদ্বোধন কৰে লাংনা ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্বুল কাছেম আহমেদে। উদ্বোধনী অনুষ্ঠানত তিতাপানী গাঁও পঞ্চায়তৰ সভাপতি আছাদুল ইছলাম, ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা সংখ্যালঘু মৰ্চাৰ সভাপতি ধনিয়াল, ৰাজ্যিক আহ্বায়ক বজ্ৰকুমাৰ দাস, নৱজ্যোতি মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ফকৰুল আলম, আমন্ত্ৰিত অতিথি হিচাপে মুকুট ৰঞ্জন দাসকে যথেষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অন্যান্য শ্ব'ৰুমৰ তুলনাত পিজ্জা এণ্টাৰপ্ৰাইজ চেনিমাৰীৰ ইয়ম্মাৰ শ্ব'ৰুমৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা থাকিব বুলি শ্ব'ৰুমৰ স্বত্বাধিকাৰী অসম আইকন বঁটা প্ৰাপ্ত ফাৰুক খানে জানিবলৈ দিছে। আজি যি পিজ্জা এণ্টাৰপ্ৰাইজৰ শুভ উদ্বোধন হ'ল, তাত মোৰ ফাৰুক খানৰ এই অনুষ্ঠানটিত আমি উপস্থিত হৈ নতুন আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে এই অঞ্চলৰ যি চলন্ত বাইকৰ ক্ষেত্ৰত যিটো অভাৱ অভিযোগ আছে, ৰাইজে নিশ্চয় ইয়াৰ পৰা সকাহ পাব আৰু ৰাইজৰ যিটো যাতায়াতৰ ক্ষেত্ৰত যিটো মটৰচাইকেলৰ যিটো আৱশ্যকতাৰ ক্ষেত্ৰত পিজ্জা এণ্টাৰপ্ৰাইজে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আমি আশা কৰিছোঁ আৰু তেখেতক এই অনুষ্ঠানটো ভালদৰে চলাই যোৱাৰ ক্ষেত্ৰত আমি আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন। যিজন মানুহে বাইক আৰোহী এজনে বাইকখন লোৱাৰ লগে লগে তেওঁৰ হেলমেটটো অত্যাৱশ্যকীয় সামগ্ৰী আৰু লগতে বৰ্তমান যিটো বাইকৰ চালক আৰু আৰোহী দুয়োজনে যে বাইক চলোৱাৰ ক্ষেত্ৰত হেলমেটৰ ব্যৱহাৰ এইটো নিজৰ ব্যক্তিগত ছেফটি বা নিজৰ নিৰাপত্তাৰ কাৰণে কৰা হৈছে আৰু মই আশা কৰিছোঁ এই পিজ্জা এণ্টাৰপ্ৰাইজৰ এই ক্ষেত্ৰত গ্ৰাহকসকলক বাইকৰ লগতে তেওঁলোকে হেলমেট কিনাৰ প্ৰতি এটা সজাগতা সৃষ্টি কৰিব বুলি মই আশা কৰিছোঁ। বৰপেটা জিলাৰ চেনিমাৰী অঞ্চলত এখন আমি শ্ব'ৰুম ষ্টাৰ্ট কৰিলোঁ পিজ্জা এণ্টাৰপ্ৰাইজ নামেৰে। আমি এই অঞ্চলৰ বহুত এটা অভিযোগ আছিলে, এটা ভাল এখন শ্ব'ৰুম নাই, আমি এইখন ষ্টাৰ্ট কৰিছোঁ। আপোনালোকৰ এই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ যাতে আমি এইখন অনুষ্ঠান ভালকৈ চলাব পাৰোঁ। তলত কিমান দামৰ আছে আৰু ওপৰত কিমান দামৰ বাইক আছে? তলত আমাৰ স্কুটি আছে মোটামুটি আপোনাৰ 70,000 এবং 2 লাখ ওপৰত আছে। আপোনালোকে এইটো শ্ব'ৰুমৰ পৰা বিশেষ কিবা সুবিধা পাব? হয়, সুবিধা পাব, কাৰণ আজি চাওক এখন বাইক ল'ব গ'লে আজিৰ পৰা 5 বছৰমান আগতে যদি আমি এখন বাইক এখনৰ কথা ভাবিছোঁ, বৰপেটা ৰোডত যাব লাগিছে, তাৰ আগতে নহয় গুৱাহাটী যাব লাগিছে, বঙাইগাঁও যাব লাগিছে, ক'ব পৰা গৈছে। এতিয়া ধৰক এই অঞ্চলৰ মানুহে যদি বাইক এখন ল'ব বিচাৰে পটককৈ মানে আহি কেনে সোমাই যাব পাৰি, ঘৰতে মানে অনুষ্ঠান এটা আছে, ইয়াৰ পৰা এইখিনি আৰু নিশ্চয় সুবিধা পাব, কাৰণ আপোনাৰ বৰপেটা ৰোডত যদি এখন বাইক ল'বৰ কাৰণে যায় নিশ্চয় বহুত অসুবিধা থাকে, বহুত অসুবিধা হয়, খৰচৰো কথা আছে, বহুত খৰচাও কমি যাব আৰু স্পেচিয়েলি আমি নিউ ইয়েৰ্ছৰ কাৰণে কিবা এটা মানে হেৰি কৰিম, অফাৰ এটা থাকিব।